নমস্কাৰ প্ৰিয় দৰ্শক, বিবিধ অসম চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বৰ্তমান বিশ্বৰ অন্যতম শক্তিশালী দেশ চীন আজি মহামাৰীৰ সংকটত। যি চীনে কোনো শক্তিলৈ ভয় নকৰে, আজি সেই চীন মহামাৰীত থৰ থৰকৈ কঁপিছে। আহক আমি কৰোনা ভাইৰাছৰ বিষয়ে আজি সম্পূৰ্ণকৈ আলোচনা কৰোঁ। প্ৰথমতে ইয়াৰ নামটো কৰোনা কিয় হ'ল? কৰোনা শব্দটো হৈছে ইংৰাজী শব্দ ক্ৰাউনৰ পৰা। ক্ৰাউন মানে হৈছে মুকুট, আৰু কৰোনা ভাইৰাছটো দেখিবলৈ মুকুটৰ নিচিনা হোৱাৰ কাৰণে ইয়াক কৰোনা ভাইৰাছ নাম দিয়া হৈছে। কৰোনা ভাইৰাছ হৈছে এটা ভাইৰাছৰ গ্ৰুপ। বিভিন্নটা ভাইৰাছ একেলগে এটা গ্ৰুপ হৈ আছে, আৰু ভাইৰাছ হৈছে এককোষীয় আটাইতকৈ ক্ষুদ্ৰ অণু। ইয়াক আমি সাধাৰণ চকুৰে দেখা নাপাওঁ আৰু ইলেক্ট্ৰিক মাইক্ৰস্কোপত ইয়াক দেখা পোৱা যায়। কৰোনা ভাইৰাছ মানুহৰ দেহত খুব কমেই পোৱা যায়। ইয়াত জীৱ-জন্তুসকলৰ মাজতহে বেছিকৈ পোৱা যায়। বৰ্তমানলৈ 7বিধ কৰোনা ভাইৰাছ আৱিষ্কাৰ হৈছে। ইয়াৰ শেষৰ 3বিধ হৈছে চাৰ্ছ, মাৰ্ছ আৰু 2019 এনকভ। আৰু 2019 এনকভ মানে হৈছে 2019 নভেল কৰোনা ভাইৰাছ। আৰু সম্প্ৰতি এই ভাইৰাছটোৱে চীন আৰু সমগ্ৰ বিশ্বতে হাহাকাৰ কৰি আছে। এতিয়া আমি ইয়াৰ লক্ষণৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে কৰোনা ভাইৰাছ এটা সংক্ৰামক ভাইৰাছ, আৰু ই মানুহৰ নাকেৰে প্ৰৱেশ কৰে। নাকেৰে প্ৰৱেশ কৰি প্ৰথম নাকৰ আমাৰ শ্বাসনলী যিডাল আছে তাত আক্ৰমণ কৰে। আৰু ইয়াৰ লক্ষণ প্ৰথমতে সাধাৰণ জ্বৰৰ নিচিনাই, জ্বৰ, কাহ, মাংসপেশীৰ বিষ, আৰু শেষত ইয়াৰ বীজাণু আমাৰ হাঁওফাওলৈ যাই আমাৰ নিউমোনিয়াৰ সৃষ্টি কৰে। এই বীজাণু প্ৰথম আৰম্ভণি চীনৰ ইয়াহুন চহৰৰ সাগৰৰ মাছ আৰু জীৱ-জন্তুৰ বজাৰৰ পৰা ঘূৰি অহা লোকৰ মাজত পোৱা গৈছিল। আৰু গৱেষণা কৰি পোৱা গৈছে যে চাৰ্ছ আৰু মাৰ্ছৰ বীজাণু বাদুলিৰ পৰা পোৱা গৈছিল, আৰু এইবাৰ 2019 নভেল কৰোনা ভাইৰাছৰ বীজাণু চীনৰ এবিধ কব্ৰা জাতীয় সাপৰ পৰা পোৱা গৈছে। আৰু ইয়াৰ আগত 2002 চনত চীনৰ হুৱাংডং চহৰত চাৰ্ছ বীজাণুৱে মহামাৰীৰ ৰূপ লৈছিল। আৰু ইয়াৰ পিছত 2012 চনত ছৌদি আৰবত মাৰ্ছ বীজাণুৱে ভয়ংকৰ ৰূপ লৈছিল। আৰু ইয়াৰ সম্পূৰ্ণ চিকিৎসা এতিয়ালৈকে উদ্ভাৱন হোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থাটো চীনৰ বিজ্ঞানে ইয়াৰ ওপৰত গৱেষণা কৰি আছে। আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হ'ল আমাৰ নাক আৰু মুখ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মাস্ক পিন্ধি থকা, চাবোনেৰে হাত মুখ সম্পূৰ্ণ পৰিষ্কাৰ কৰা, আৰু তেনেকুৱা লক্ষণ থকা ব্যক্তিৰ পৰা সম্পূৰ্ণ দূৰত্ব ৰখা। এতিয়া আহিল আমাৰ অসমৰ কথা। আমাৰ অসমত এতিয়ালৈকে কোনো পজিটিভ ৰিজাল্ট অহা নাই। সেইকাৰণে আমাৰ অসমত কি কৰিছে, এটা আন্তৰ্জাতিক বিমানবন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ, তাত অত্যাধুনিক চিকিৎসকৰ দ্বাৰা তাত লেবৰেটৰী টেষ্ট কৰা হৈছে, আৰু তেনেকুৱা কোনোবা লক্ষণ দেখা পালে তেওঁ বিচাৰি উলিয়ায়। এতিয়া চীনৰ লোকে ইয়াৰ ওপৰত কিছুমান টিকটক ভিডিঅ' কৰিছে, আৰু আহকচোন আমি এইকেইটা টিকটক ভিডিঅ' উপভোগ কৰোঁ। এতিয়ালৈকে ইয়াৰ কিমানজন লোক সংক্ৰমণ হৈছে, কোনখন নতুন অঞ্চললৈ বিয়পি পৰিছে, সঠিক তথ্য নাই, কাৰণ প্ৰত্যেকটো মুহূৰ্ততে খবৰ বেলেগ বেলেগ হৈ আহি আছে। আৰু এই যাতে মহামাৰীৰ বেমাৰটো ইয়াতে যাতে শেষ হয়, এয়ে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যদি কিবা ক'বলৈ থাকে কমেণ্ট বক্সত ক'লে হৈ গ'ল।